মোৰ ছাত্ৰ ছাত্ৰীসকল আজি ক্লাছ 10 অনুশীলনী 4.4 প্ৰশ্ন নম্বৰ 1 আলোচনা কৰিম। প্ৰশ্ন নম্বৰ 1 আছে তলৰ দিগাত সমীকৰণবোৰৰ মূলবোৰৰ প্ৰকৃতি নিৰ্ণয় কৰা। যদি বাস্তৱ মূল আছে তেন্তে সেইবোৰ উলিওৱা। গতিকে আমি আগতে কেইটামান সূত্ৰ পাইছিলোঁ। ইয়াতে চোৱা ax² + bx + c = 0 দিগাত সমীকৰণৰ দুটা স্পষ্ট বাস্তৱ মূল আছে যদি b² - 4ac 0তকৈ ডাঙৰ হয়। দুটা সমান বাস্তৱ মূল আছে যদি b² - 4ac ৰ মান 0ৰ সমান হয়। কোনো বাস্তৱ মূল নাই যদি b² - 4ac ৰ মান 0তকৈ সৰু হয়। b² - 4ac মান ইয়াতে ওলাম। গতিকে 1 নম্বৰত আছে চোৱা 1 নম্বৰত আছে 2x² - 3x + 5 = 0। গতিকে ইয়াত চোৱা ইয়াত a = কিমান 2 b = -3 আৰু c = 5। এই সমীকৰণটো আমি ax² + bx + c ৰ লগত তুলনা কৰিব লাগে। গতিকে তুলনা কৰি আমি a b আৰু c ৰ মান পালোঁ। এতিয়া আমি b² - 4ac ৰ এইটো বহাই দিম চিধা চিধি। গতিকে b² - 4ac b ৰ মান কিমান -3 b² - 4 * a ৰ মান 2 আৰু c ৰ মান 5। 3 3 গুণ 9 মাইনাছ প্লাছ হৈ যাব -4 5 গুণ 20 আৰু 2 গুণ 40। তো কিমান হ'ব 31 -31। এতিয়া চোৱা b² - 4ac ৰ মান আমাৰ -31 ওলালে, মানে এইটো কি 0তকৈ সৰু হয়। গতিকে প্ৰদত্ত সমীকৰণটোৰ কোনো বাস্তৱ সমাধান বা মূল নাথাকে। এনেকৈ আমি তলত লিখি দিব লাগিব। এতিয়া আমি 2 নম্বৰত আহিছোঁ। 2 নম্বৰত আছে 3x² - 4 √3x + 4 = 0। গতিকে ইয়াত a = 3 b = -4 √3 c = 4। গতিকে এইটো আমি b² - 4ac ত বহাই দিম। b² মান b ৰ মান কিমান -4 √3² -4 * a ৰ মান 3 আৰু c ৰ মান 4। তো প্লাছ হৈ যাব 4 4 গুণ 16 16 পূৰণ √ক আমি যদি স্কুৱেৰ কৰোঁ কিমান হয় ৰুটটো আমি উঠি যাব। গতিকে আমাৰ কি থাকিব 3 মাইনাছ 4 3 গুণ 12 12 4 গুণ 48 হ'ব। 3 6 গুণ 18 আৰু 3 গুণ 3 4 48। 48ৰ পৰা 48 গ'লে কিমান হয় 0। গতিকে এনেকৈ লিখিবা প্ৰদত্ত সমীকৰণটোৰ দুটা সমান আৰু বাস্তৱ মূল আছে। সেইখিনি লিখি দিব লাগিব। এতিয়া আমি মূল দুটা ওলাম। গতিকে দ্বিঘাত সূত্ৰটো কি আছিল x = -b + √b² - 4ac = 2a। গতিকে b ৰ মান কিমান -4 √3 আৰু b² - 4ac ৰ মান কিমান পাইছোঁ ইয়াতে আমি 0 পাইছোঁ, তাতে 0 পালোঁ আমি 2 = a ৰ মান হ'ল 3। গতিকে প্লাছ প্লাছ হৈ যাব 4 √3 প্লাছ মাইনাছ 0 হ'ব আৰু তলত হ'ব 6। 6 ইয়াতে কেইবাৰ যাব 3 বাৰ। ইয়াতে 2 ইয়াতে
6 মাজত 3 বাৰ যাব 4 মাজত 2 বাৰ যাব গতিকে কি থাকিব 2 root over 3 plus minus 0/3 এতেকে x equal to 2 root over 3 plus 0/3 বা x equal to 2 root over 3 minus 0/3 থেকে x equal to 2 root 3/3 বা x equal to 2 root over 3/3 এতেকে মূল দুটা কি হল এই দুটা ওলালে তলত লিখি দিবা এতেকে মূল দুটা এই দুটা সমান ওলাইছে ঠিক এইখিনি আছিল আমাৰ 2 নম্বৰৰ आंसर এতিয়া আহিছে আমি 3 নম্বৰলৈ 3 নম্বৰত আছে 2x square minus 6x plus 3 equal to 0 ঠিক আমি এনেকৈ লিখিলাম যে ইয়াত a equal to 2 b equal to minus 6 c equal to 3 এতেকে b square minus 4ac b ৰ মান কিমান minus 6 square 4 into a ৰ মান হল 2 c ৰ মান হল 3 ঠিক 6 গুণ 36 minus প্লাস হ'ব minus 8 4 গুণ 8 আর 3 গুণ 24 কিমান হল 36 ৰ পৰা 24 গলে কিমান 12 0তকৈ ডাঙৰ গতিকে প্ৰদত্ত সমীকৰণটোৰ দুটা বাস্তৱ মূল আছে এতিয়া মূল দুটা ওলাব গলে আমি দ্বিঘাত সূত্র ব্যবহার কৰিম এতেকে x equal to minus b plus minus root over b square minus 4ac divided by 2a এই মানকেইটা পাই দিম b ৰ মান কিমান আছিল আমাৰ minus 6 আছিল plus minus b square minus 4ac ৰ মান কিমান পালো 12 পালো এতেকে তলত হ'ব 2 into এর মান হল 2 তে মাইনাস মাইনাস প্লাস হ'ব 6 প্লাস মাইনাস তে আছে 12 আমি কেনেকৈ লিখিব পাৰো 2 into 2 into 3 এনেকৈ লিখিব পাৰো তলত 4 তে 6 প্লাস মাইনাস root over 2 square into 3 মানে 4 তে 6 প্লাস মাইনাস 2 আমি বাহিৰলৈ আনিব পাৰো কাৰণ ইয়াৰ ওপৰত 2 স্কয়াৰ আছে এটা গতিকে 2 বাহিৰত আনিলো ভিতৰত থাকিব 3/4 এতেকে x equal to 6 plus 2 root over 3 divided by 4 বা x equal to 6 minus 2 root over 3/4 ঠিক এই দুটাৰ পৰা আমি 2 এটা কমন লব পাৰো 2 কমন ললে ইয়াতে থাকিব 3 plus root over 3 divided by 4 ঠিক তেনেকে ইয়াতে আমি কমন লও 2 থাকিব 3 minus root over 3 divided by 4 ঠিক আছে 2 ইয়াতে কেইবাৰ যায় 2 বাৰ ঠিক আছে 3 plus root over 3/2 ঠিক তেনেকে ইয়াতো 2 4 মাজত কেইবাৰ যাব 2 বাৰ 3 minus root over 3/2 থেকে মূল দুটা 3 plus root over 3/2 আৰু 3 minus root over 3/2 এই দুটা আমাৰ মূল ওলাব এতিয়া আইছো প্ৰশ্ন নম্বৰ 2 লৈ 2 আছে তলৰ দ্বিঘাত সমীকৰণবোৰৰ প্ৰতিটোৰে ক্ষেত্ৰত কেৰ মান উলিয়া যাতে ইহঁতৰ দুটাকৈ বাস্তৱ মূল থাকে ঠিক এক নম্বৰত আছে 2x square plus kx plus 3 equal to 0 এই কেৰ মান আমাৰ ওলাব লাগে কিন্তু এটা শর্ত দিয়া আছে ইহঁতৰ দুটাকৈ বাস্তৱ মূল আছে বুলি দিয়া আছে গতিকে যেহেতু দুটাকৈ বাস্তৱ মূল থাকে গতিকে b square minus 4ac
দুটাকৈ সমান বাস্তৱমূল আছে দুটাকৈ সমান বাস্তৱমূল আছে গতিকে b² - 4ac = 0 হ'ব গতিকে ইয়াত এইটো সমীকৰণত a = কিমান আছে 2 b = k আৰু c = 3 গতিকে b² - 4ac = 0 এইটো সমীকৰণত আমি a b c মান বহাই দিম তো b মান কি আছে k² - 4 এর মান কিমান 2 c মান কিমান 3 = 0 k² - 4 3 × 8 আর 3 × 24 = 0 ঠিক আছে k = k² = 24 ঠিক আছে k = √2 4 গতিকে তলত এনেকৈ লিখি দিবা যে নিৰ্ণয় k ৰ মান ±√24 এইখিনি তলত লিখি দিবা এতিয়া আহিছোঁ 2 নম্বৰলৈ 2 নম্বৰত আছে kx (x - 2 + 6 = 0 গতিকে আমি ফাৰ্ষ্ট টাইম ব্ৰেকেটটো উঠাই দিওঁ ব্ৰেকেট উঠাই দিলে কি হ'ব kx² - 2xk + 6 = 0 ঠিক আছে যেহেতু দুটাকৈ সমান বাস্তৱমূল থাকে গতিকে b² - 4ac = 0 ইয়াত তাৰপিছত লিখিবা ইয়াত a = কিমান k b = কিমান 2k c = 6 গতিকে b² - 4ac = 0 b ৰ মান কিমান 2k² - 4 * এর মান কিমান k * c ৰ মান 6 = 0 তো 4k² - 24k = 0 ঠিক আছে ইয়াতে k আমি এটা কমন ল'ব পাৰোঁ তো এটাতে আমাৰ k আছে ঠিক k কমন ল'লে ইয়াতে থাকিব 4k - 24 = 0 গতিকে k ইয়াতে পূৰণ হৈ আছে এইফালে গ'লে হৰণ হ'ব 4k - 24 = 0/k মই এইটো সাইডত কৰি দিছোঁ 4k - 24 = 0 এদিকে 4k = 24 তো k = কিমান হ'ব 24/4 কিমান বার যায় 6 বার যায় এদিকে k = 6 কেন তলত লিখিবা যে নির্ণয় k এর মান কিমান ওলালে 6 এইখিনি আমাৰ অ্যান্সার